বন্ধু বান্ধৱীসকল, আজি জুবিনৰ সম্পূৰ্ণ হৈছে। সেইবাবে আমি জুবিনক আমি আচলতে এতিয়া জীয়াই ৰাখিব লাগিব। জুবিনে ভাল পোৱা যি কৰিছিলে, আমাক যি কৈছিলে আচলতে, সেইবাবে আমি জুবিনৰ খুব প্ৰিয় এনেও গছ পুলি আমি ৰুওঁ, কিন্তু তথাপিতো আজি জুবিনে ভাল পাই এই নাহৰ পুলি আজি আমি আনি থৈছোঁ। এতিয়া ৰোপণ কৰিম আমি য'ত থাকোঁ, আমাৰ ঘৰৰ সন্মুখতে সকলো মিলি। এয়া নাহৰ পুলি, খুব ধুনীয়াকৈ আচলতে ঘৰাবোৰ বনাই থোৱা আছে। মই কালি কৈছোঁ নাহৰ পুলিটো ৰুলে নহ'ব, আমি নাহৰ পুলিজোপাত সাৰ জাবৰ উপযুক্ত দিব লাগিব, তেতিয়াহে নাহৰ পুলিটো ঠন ধৰি উঠিব। আদৰ যত্নৰ অভাৱত এজন মানুহ কেনেকৈ হেৰাই গ'ল, তেনেকৈ আমি সেই ৰোৱা গছকেইজোপাও হেৰাই যাবলৈ দিব নোৱাৰোঁ। সেইবাবে আমি বাঁহৰ ঘৰা বনাইছে খুব ধুনীয়াকৈ।